কোনো দলে ৰাজতন্ত্ৰ বা পৰিয়ালতন্ত্ৰ এইটো মানে আমি লাই দিব নালাগে। আজি যিটো ৭৪তম যিটো UPPL দলৰ বাৰ্ষিক অধিৱেশন এইটো ডেলিগেট কনভেনশ্যন আৰম্ভ হৈছে। এইটো ৰুটিন বছৰে বছৰে হ'ব লাগে আৰু এইটো প্ৰমোদ বড়ো ডাঙৰীয়া ২০২০ চনত যিটো সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে তাত এটা টাৰ্মিনেটিং ছেশ্যনো আহি যায়। ইয়াৰ ওপৰতে আলোচনা কৰিবৰ কাৰণে আমি আহিছোঁ ইয়াত। আৰু আজি যিটো আলোচনা হৈছে এতিয়া চূড়ান্ত সিদ্ধান্ত এতিয়ালৈকে কোনো বিষয়ৰ ওপৰত লোৱা নাই, কিন্তু কথাটো হৈছে কি আমাৰ কালিলৈকে চলিব, কালি মানত এইটো ফাইনেল ডিচিশ্যনবিলাক আহি যাব। কিন্তু দল যথেষ্ট উৎসাহিত আৰু হাইলি মানে এটা স্পিৰিট মেইনটেইন কৰি আছে। আগন্তুক বিধানসভা নিৰ্বাচনত আকৌ UPPL দলে প্ৰয়োজনত অকলে হ'লেও যাব। এতিয়ালৈকে এলায়েন্স মেটাৰটো এটা মানে পলিচি মেকিং এটা বডি আছে, তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু সভাপতিক কৰ্তৃত্ব প্ৰদান কৰিছে। আলোচনা বিভিন্ন দলৰ লগত চলিও আছে, কিন্তু আমি এলায়েন্স সম্পৰ্কে এতিয়া চূড়ান্ত পৰ্যায়ত ক'ব পৰা অৱস্থাত নাই। আজি NDA এলায়েন্সৰ কথা কৈছে, এই বিষয়টো আমি আগতো কৈছোঁ যে NDA এলায়েন্স বুলি যদি কয় এইটো BJPয়ে তাত নেতৃত্বত আছে দল হিচাপে, ডাঙৰ দল হিচাপে। তেওঁলোকে সিদ্ধান্ত ল'ব লাগিব এলায়েন্সৰ দলবিলাকক লগত যদি কেনেকৈ লৈ যাব তেওঁলোকে ঠিক কৰিব লাগে। আৰু তেওঁলোকৰ হাততে আমি এৰি দিছোঁ। আৰু তাৰ সময়ো বেছি নাই, কেইদিনমান পিছত হয়তো চব দলে নিজৰ নিজৰ সিদ্ধান্ত ল'ব, আমিও ল'বলৈ বাধ্য হ'ব, কাৰণ দল এটা নিৰ্বাচনত অৱতীৰ্ণ হ'বই লাগিব। এইটো আমি BJPৰ হাততে এৰি দিছোঁ, কিন্তু প্ৰয়োজনত আমি UPPL দল অকলে যাব লাগিলেও 15টাৰ 15টা সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে এতিয়া প্ৰস্তুত। এইটোৱে এটা সামগ্ৰিকভাৱে এটা স্পিৰিটত অহা এটা সিদ্ধান্ত বুলি ক'ব লাগিব এই ডেলিগেট ছেশ্যন। আমি এতিয়া চিটিং 7জন MLA আছে আৰু যিকোনো এলায়েন্স মানে এটা সন্মানজনক এলায়েন্সত যাব লাগে। BPF আজিলৈকে আনুষ্ঠানিকভাৱে NDA জইন কৰা বুলিও আমি নাজানো, কাৰণ আমাৰতো ট্ৰিপল এলায়েন্স আছিল 2021 চনত, আৰু BPFৰ লগত BTC নিৰ্বাচন 2025 চনলৈকে কোনো এলায়েন্স নাই। এই নিৰ্বাচনৰ পিছত তেওঁলোকে চৰকাৰ গঠন কৰিব লাগে বুলিহে এলায়েন্সত সোমাইছে। এতিয়া একচুৱেলি যিটো এলায়েন্স ট্ৰিপল এলায়েন্স নহয়, এইটোৱে মানে ৰাজনৈতিক ভাষাত সঁচা অৰ্থত এলায়েন্স বুলিও কোৱা নাযায়। তো এই স্থিতিটো স্পষ্ট হ'ব লাগিব। সেইকাৰণে UPPLে নিজকে প্ৰস্তুত কৰি আছে যে অকলে যাবৰ কাৰণেও প্ৰয়োজন হ'লে, কিন্তু এতিয়াও আমি বাট চাই আছোঁ আৰু এলায়েন্সৰ বিপৰীতেও আমি ইয়াত সিদ্ধান্ত লোৱা নাই। মাধ্যমত দেখি আছোঁ মই, কিন্তু সংবাদ মাধ্যমত যিবিলাক কথাটো ওলাই আছে এইটোতো পুৰাণা নতুন কথাও নহয়, কাৰণ হাগ্ৰামাৰ ৰিলেটিভ বুলি ক'লে প্ৰমীলা বাইদেউ ৰিলেটিভ হয় আগৰ পৰাই। যিয়ে নহওক BPFে যদি ভুল সিদ্ধান্ত লয়, ৰাইজৰ মানে জাজমেণ্ট যিটো আহি যাব তাৰ তেওঁ ফেচ কৰিব লাগিব, আৰু তেওঁলোকৰ কথা কেনেকৈ যায়। কিন্তু এটা মানে ৰাজনীতিত কোনো দলে ৰাজতন্ত্ৰ বা পৰিয়ালতন্ত্ৰ এইটো মানে আমি লাই দিব নালাগে।